নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু ডাল কচু খাই ভাল পায়নে? মই কিন্তু খুবেই ভাল পাওঁ। সেয়েহে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ডাল কচুৰ একেবাৰে সহজ এটা ৰেচিপি। এয়া প্ৰথমতে কেৰাহীখনত পানী দি লৈছোঁ, দি ডাল কচুখিনি দি দিছোঁ। এয়া মোৰ বাৰীৰে কচু আৰু ঘৰুৱা কচু, লগতে আছে ক'লা কচু। চচখিনি ভালদৰে গুচাই দি দিছোঁ। এফালে গুচাই লৈছোঁ কঁঠাল গুটি। এতিয়া কঁঠাল গুটিখিনিও ইয়াত দি দিছোঁ। এই ৰেচিপিটো একেবাৰে সহজ। এতিয়া ইয়াত দিছোঁ 2টা জাতি জলকীয়া। হেতাখনেৰে অকণমান কচুখিনি মিলাই দিছোঁ আৰু ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। এইখিনি দিয়াৰ পিছত আৰু এতিয়া বিশেষ একো কৰিব নালাগে, ভালকৈ উতল অহালৈকে ঢাকি দিছোঁ। জ্বলা অকণমান হ'লে খাই ভাল লাগে, সেইবাবে মই এটা ভোট জলকীয়া 2 টুকুৰামান ভাঙি লৈছোঁ। দেখিছেনে ধুনীয়াকৈ উতল আহিল, পানীখিনিও শুকাই গ'ল, কচুখিনি ভালদৰে সিজিলেই। কঁঠাল গুটিখিনি আধা সিজা হৈ আছে, তেনেকুৱাতে মই ইয়াত দি দিছোঁ কাটি লোৱা ভোট জলকীয়া 2 টুকুৰামান আৰু আদা নহৰু থেতেলিয়াই লোৱা অলপমান পেষ্ট। এইখিনি দি এবাৰ ভালদৰে লৰাই দিছোঁ। দি আকৌ অলপ সময়ৰ কাৰণে উতলিবলৈ ঢাকি দিম। এতিয়া মই এইফালে কাটি লৈছোঁ 3টা পকা বিলাহী। কচু আৰু কঁঠাল গুটিখিনি ভালদৰে সিজি আহিলে ইয়াত দি দিম কাটি লোৱা বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পাছত বিশেষ একো কৰাৰ প্ৰয়োজন নাই। এবাৰ ভালদৰে লৰাই দি ভালকৈ উতল অহালৈকে ঢাকি দিম, যাতে পানীখিনি অলপ শুকাই যায় আৰু বিলাহীখিনিও ভালদৰে সিজি যায়। যিহেতু কচুখিনি ধুনীয়াকৈ সিজিলেই। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলি আহিছে। পানীখিনিও যথেষ্ট শুকাই গ'ল, বিলাহীও আধা সিজা হৈ আহিল। এতিয়া মই ইয়াত দি দিছোঁ বাকী ৰৈ যোৱা আদা নহৰু থেতেলিয়াই লোৱা পেষ্টখিনি। এইখিনি দিয়াৰ পাছত আৰু 2 মিনিটমান এনেদৰে কেৰাহীখন ওপৰতে ৰাখি নমাই দিম। ভালদৰে সিজি আহিলে দেখিছেনে। এয়া মোৰ কচু আৰু কঁঠাল গুটিৰ আঞ্জা ৰেডি হৈ গ'ল। সঁচাকৈয়ে এনেদৰে কচু আৰু কঁঠাল গুটিৰ আঞ্জাখন খাই খুবেই ভাল লাগে। যদি আপোনালোকে খোৱা নাই তেনেহ'লে এবাৰ খাই চাব আৰু কেনেকুৱা লাগে মোক জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। তেতিয়ালৈকে সকলোকে বাই বাই।